Hello guys, welcome back to my YouTube channel. So মই আজি অলপমান বজাৰ গৈ আছো ডিমাৰ্টত অকলে গৈ আছো গাইস মানে কি বজাৰ মানে ধৰা হল অলপ কৰ্নফ্লেক্স এনেকুৱা অলপ ডায়েট মেইনটেইনৰ বস্তু লৈ আহো তো গাইস ভিডিওটো চাই থাকক একদম সৰু ভিডিও হ'ব বহুত দিনৰ পৰা ভিডিও বনোৱা নাই ভাবিলো অকলে যাই আছো ভিডিও এটা বনাম আৰু তো গাইস ৰাস্তাই কথা নকও মানুহ থাকে ইমান কিছু মানে ভালো নাপায় বা লাজো লাগে কেতিয়াবা তো গাইস বুজি পাইছি আৰু আপোনালোকে তো গাইস ভিডিওটো চাই থাকক আৰু চাই থাকক আৰু কি লও কি নলও আপোনালোকে চাই থাকক অলপ বেছি নহয় ডাঙৰ বেছি বস্তু নহয় অলপ বস্তু ল'ম জাষ্ট ডায়েটিঙৰ বস্তু তো গাইস ভিডিওটো চাই থাকক বহুতে আমাৰ কলেজৰ ইনডোৰটো চাব বিচাৰিছিলে তো আজিতো ৰবিবাৰ হয় বাহিৰৰ পৰাই দেখুৱাই দিওঁ ভিতৰৰ পৰা নেদেখুৱাও তো গাইস চাওক আমাৰ ইনডোৰটো কেনেকুৱা হয় এইটো আমাৰ ইনডোৰ বেক কেমেৰাত দেখা দি আছো আপোনালোকক তো গাইস এইটো আমাৰ ইনডোৰটো যোনটো বেডমিণ্টন ইনডোৰ হয় বেডমিণ্টন এণ্ড টেবুল টেনিছ নেতাজী সুভাষ চন্দ্ৰ বোস আন্তঃক্ৰিয়া গৃহ এইটো গাইস আৰু এইবিলাক চাৰিওফালে ফুল ফুলনি বাগিচা তো গাইস চাই থাকক আৰু ভিডিঅ'টো তো গাইস এইটো ৰাস্তাৰে যায় ক্ৰিকেট গ্ৰাউণ্ড আৰু এইটো এমপেড হোষ্টেল হয় এইটো মাষ্টাৰ ডিগ্ৰী হোষ্টেল হয় তো এইখন হ'ল ভলীবল এৰিনা তাৰপাছত ইফালে হ'ল এইখন এথলেটিক এৰিনা তো গাইস চাই থাকক আৰু এইখন আছে ফুটবল গ্ৰাউণ্ড তো গাইস ধুনীয়া হয় কলেজখন বহুত ডাঙৰ হয় ভিতৰত বহুত কেইখন ফিল্ড আছে ইফালে ছোৱালী হোষ্টেল আছে সেইটো ৰাস্তাৰে ল'ৰা সোমোৱা নিষেধ হয় নহ'লে ফাইন নহ'লে ৰাস্তাটো হৈ যাব পাৰে আৰু এইখন আমাৰ ফুটবল ফিল্ডখন তো গাইস চাই থাকক আৰু ভিডিঅ'টো গাইস এইখন হ'ল আপোনালোকৰ হেণ্ডবল এৰিনা হেণ্ডবল খেলা হয় ইয়াতে তো গাইস বহুত গৰম ইয়াতে বৰ্তমান গৰম অলপ কমিলে 40 ডিগ্ৰী চেলচিয়াছ মান গৰম পৰি আছে আৰু তো গাইস ভিডিঅ'টো চাই থাকক তো গাইস মোৰ পিছফালে আছে কাবাড্ডি এৰিনা আপোনালোকক কাবাড্ডি এৰিনাখন বেক চাইডেৰে দেখুৱাই আছো আৰু ইফালে বাস্কেটবল এৰিনা আছে তো গাইস চাই থাকক এইখন আমাৰ কলেজৰ আগতে প্ৰথম যেতিয়া 1914 চনত স্থাপিত হৈছিল ইয়াতে মহাত্মা গান্ধী আৰু জৱাহৰলাল নেহৰু সকলোৱে আহিছিলে সিফালে শ্বুটিং ৰেঞ্জৰ এৰিনা আছে ভিতৰত সেইটো মালখাম এৰিনা মহাৰাষ্ট্ৰ স্পেচিয়েল তো গাইস ভিডিঅ'টো চাই থাকক
তো গাইজ আমি মানে মই অকলে এতিয়া ৰুম আহি পালোঁ। এতিয়া মই ৰানিং কৰিব যাম, অলপ দৌৰিব যাম, ৱেইটটো কমাব লাগে, সেইকাৰণে অলপমান ডাইট লৈ আহিলোঁ। আপোনালোকক কি লৈ আহিলোঁ দেখালোৱে যে মই আনিলোঁ কৰ্ণফ্লেক্স, তাৰপাছত আপোনালোকৰ অলিভ অইল তেল আৰু অলপমান কম প্ৰাইজৰ বস্তু অলপমান লৈ আহিলোঁ, যিহেতু পইচাও নাই ইমান এটা। তো গাইজ এতিয়া ৰুমত যাই পালোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু বহুত বেছি শ্বেয়াৰ কৰি দিব। তো গাইজ এইখিনিয়ে আজি ভিডিঅ'টো। তো গাইজ জয় আই অসম।